Hi guys, welcome back to my channel Laxing Creation. So last episode to আমি আপোনালোকক মাইসোৰ সিটিৰ বাকিটো অপশন দেখুৱালো এতিয়া ইয়াত চাওক এনেকুৱা আপুনি মাইসোৰ সিটিৰ সন্মুখত এনেকুৱা ঘোড়া গাড়ীৰ কাৰটো পোৱা যায় বহুত ধুনীয়া হয় দেখিবলৈ ফটোগ্ৰাফি বা হেৰি কৰিবলৈ কিন্তু পাৰ পাৰ্সন হিয়তে 200 কে লয় আৰু এইটো চাওক এটা হাতী এটো মাইসোৰ সিটিৰ ভিতৰতে দেখা যায় সো এইটো বহুত ধুনীয়া এইটো সিটিটোৰ ভিতৰত আৰু আমি মানে সিটিটোৰ ভিতৰত বেলেগ ৰাস্তাবিলাকো চালো সো হেহতে মানে সিটিৰ ভিতৰত বহুত ধুনীয়াকে ইয়াতে পাৰ্ক বনাই থৈছে ইকো ফ্ৰেন্ডলিকে মানে গছবিলাকো ধুনীয়াকে আপুনি চাবলৈ গলে বহুত ধুনীয়া ধুনীয়া বস্তু ইয়াত আমি ৰেষ্টুৰেণ্টত খাবলৈ আহিছো এটো A1 ৰেষ্টুৰেণ্ট সো ইয়াত যে বিৰিয়ানী পোৱা যায় হেতু মই মাইসোৰৰ ভিতৰত ফেমাস হয় বুলি শুনা পাইছো কাৰণ মোৰ অফিসত কাম কৰা 2-3 জন ফ্ৰেন্ড মাইসোৰৰো আছে সো এটো চাক বিৰিয়ানীটো দেখাত অসম আমি মাটন বিৰিয়ানী অৰ্ডাৰ কৰিছো সো এতিয়া মানে খাব ষ্টাৰ্ট কৰিছো সো বিৰিয়ানীৰ লগত সদায় ইহতে ৰাইতা আৰু বেলেগ এটা চাটনিও দিয়ে মানে মাংসৰ জুলৰ নিচিনা সো আপুনি খাব পাৰে হেতু আৰু কোল্ড ড্ৰিংকস লগতে লৈ লব কাৰণ বিৰিয়ানী খোৱাৰ পিছত আমাৰ ইয়াতে মানুহৰ হেবিট নাই সো গাটো গৰম হৈ যায় কেতিয়াবা মানে পেটৰ প্ৰবলেমো হ'ব পাৰে সো হেতু নহয় কোল্ড ড্ৰিংকস এটা খালে সো এটো আপুনি চেক কৰিব পাৰে ইয়া মই টেষ্ট কৰি চাও কেনেকুৱা বাৰু আপোনালোকক জনাই আছো মোক অলপ টাইম দিয়ক ইয়া পিয়াজো লৈ লৈছো আৰু নেমু লৈ লৈছো সো খোৱাত বহুত এমি লাগি আছে টেষ্ট কৰি চালো আৰু বহুত সো পেটত ভোকত ৰখিব পৰা নাই আৰু সো মানে ঘুৰিব আহিলে ভাল খোৱাটো পালে আৰু বেছি ভাল হয় তো ইয়াৰ বিৰিয়ানী হায়দৰাবাদ বা মাইসোৰ সাউথ ইণ্ডিয়াৰ বিৰিয়ানী বহুত টেষ্টি হয় মানে বহুত বেলেগ আমি বাস ষ্টপ যাব লৈছো আৰু এতিয়া সো মাইসোৰত যদি আপুনি মানে মাইসোৰ সিটিৰ পৰা আমি এতিয়া বৃন্দাবন যাম বৃন্দাবন গাৰ্ডেন সো গাৰ্ডেন যাবলৈ হলে আমি ট্ৰাই কৰি আছো যাতে কম খৰচত হয় সো মানুহৰ পইচাও বাচি যাও আৰু এনজয়মেন্টটো হওক তো বাছৰ টিকেট পাৰ পাৰ্সন 22 रुपीस কে লয় মানে দুজন গলে 42 পিস লব ইয়াত সব বহুত ধুনীয়া ধুনীয়া একদম ক্ৰাফট দেখুৱা গৈছে আমি পালো আৰু এন্ট্ৰেন্সৰ বৃন্দাবনৰ ইয়াত সব বহুত ধুনীয়া ধুনীয়া টেষ্টি ম্যাঙ্গো ইভেন বেলেগ ধৰণৰ এটো কি বগৰী বুলি কয় আমি পাহৰিলো এটো এন্ট্ৰেন্সত এটো বৃন্দাবনৰ এন্ট্ৰেন্স গাৰ্ডেনটো আপুনি চাব পাৰে সো এন্ট্ৰেন্সৰ পইচা মানে টিকেটৰ হ'ব আৰু টিকেট মানে মাউন্টেন মেজিকেল শো আৰু 8 रुपीस আৰু 40 रुपीस লয় আৰু মেজিকেল শোটোৰ কাৰণে ইয়াত সন্ধিয়া সময়ত এইটো এটা গাৰ্ডেন হয় এন্ট্ৰেন্সৰ ভিতৰত আৰু বহুত ধুনীয়া চাই থাকক আমাৰ লগে লগে গাৰ্ডেনটো মানে সাউথ আৰু ইষ্ট দুটা ভাগত ডিভাইড আছে সো টোটাল বহুত ডাঙৰ হয় এট লিষ্ট আমাৰ গুৱাহাটী সিটিখনতকে ডাঙৰ হ'ব মানে এই গাৰ্ডেনটো ইমান ডাঙৰ হয় সো আমি ভিতৰৰ ফালে লেফট পোৰ্শনটোত আহিছো কাৰণ সাউথ পোৰ্শনটোত যাবলৈ আমাৰ টাইমৰ বহুত কম আমি কম টাইম লৈ আহিছো সো চাই থাকক আৰু ইয়াতে ধুনীয়া ধুনীয়া মানে হেৰিবিলাকো পোৱা যায় আৰু নেচাৰেল ভিউজ আৰু বহুত ভেৰাইটিজ অফ ফ্লাৱাৰ্স আপুনি দেখা পাব এইটো সব ইমান হোৱাইট ফ্লাৱাৰটো ধুনীয়া দেখা গৈ আছে ইয়াত দেখোন বহুত ধুনীয়া পানী আছে আমাৰ ইফালে মানুহে হলে অলপ গাও ধুই দিব মন গৈছে কিন্তু নোৱাৰি সো নেক্সট আগুৱাই গৈ থাকক মই আপোনালোকক দেখুৱাই আছো টিল দেন প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব বিকজ মই বহুত বেলেগ বেলেগ জেগাত গৈ ট্ৰাই কৰি আছো যাতে যিবিলাক মানুহ আমাৰ ঘৰত আছে সিহঁতে যাতে মোৰ ইউটিউব চেনেলত ভিডিঅ'বিলাক চাই এক্সপিৰিয়েঞ্চ কৰিব পাৰে মই যিমানটো ট্ৰাই কৰি আছো এটা প্লেচৰ এটা ব্লগ বনাই ট্ৰাই কৰি আছো আপোনালোকে যদি কোনোবা ব্লগ বা কোনোবা জেগা চাব খুজে সাউথ ইণ্ডিয়াৰ বা কোনোবা বেলেগ জেগাৰ মোক কমেন্ট সেকশনত লিখিব পাৰে যে কোনটো প্লেচ আপুনি চাব খুজে সো মই আপোনালোকক দেখাব ট্ৰাই কৰিম এজ সুন এজ পসিবল মোৰ চেনেলত ইয়াত সব কিমান ধুনীয়া পানী বৈ আছে আৰু ইয়াত এইটো যোনটো চেনেল হয় ইয়াত ৰাজা হিন্দুস্তানীৰ ৰেকৰ্ডিং হৈছিলে যোনটো ৰাজা হিন্দুস্তানীৰ সং হয় হেতু ফিল্মৰ শুটিংও ইয়াত হৈছিল আৰু বহুত গাল হিন্দী মুভিৰ শুটিং ইয়াত কৰা হৈছিল সো মই ফুৰুতে যেতিয়া ৰাজা হিন্দুস্তানী গানটো চাইছিলো তেতিয়া মই ভাবিছিলো বাও পাৰ্কখন বহুত ধুনীয়া কিন্তু এতিয়া যেতিয়া মই ইয়াত আহিছো আগতে মই জানা নাছিলো যে এইটোৱে হেতু পাৰ্ক হয়
সো পিছত মই নেটত ৰিচাৰ্চ কৰিলোঁ যে পাৰ্কখন মোৰ অলপ চিনাকি লাগিছে তাৰপিছত যেতিয়া মই সাৰ্চ কৰি চালোঁ যে ইয়াত কোনোবা ফিল্মৰ শ্বুটিং হৈছে নেকি তো মই দেখা পালোঁ যে নহয় ৰাজা হিন্দুস্তানীৰ যোনটো সং হয় এইটো পাৰ্কেই হয় সো গাইজ চাই থাকক এইটো এটা সেকশ্যন ইমান ডাঙৰ হয় কি আপুনি ওপৰলৈকে গৈ থাকিলেও ইয়াতে পিছফালে পিছৰ সেকশ্যনটো আমি দেখা পাম মানে ইয়াতে আৰ্মিৰ যোনটো টেৰিটৰিয়েল ট্ৰেইনিং হয় বা পুলিচৰ সিহঁতৰ একাডেমিও পিছফালে সাউথ ইষ্টত আছে সো ইয়াতে আমি আহোঁতে সময়ত দেখা পাই আহিছোঁ বহুতগাল পুলিচৰ গাৰ্ড বা আৰ্মিৰ ল'ৰাবিলাকক যোনবিলাক ট্ৰেইনিং একাডেমিৰ হয় সিহঁতকো অনা হৈছে আই থিংক ফৰ ট্ৰেইনিং পাৰপজ আৰু অলপ বস্তুবিলাকৰ বিৱৰণ দিয়াৰ বাবে সেইবিলাক পিছত দেখা পাব আপুনি ইয়াতে চাওক ইমান ভেৰাইটিজ অফ ফ্লাৱাৰ্ছ আছে আৰু বহুত মানুহ আপুনি এটা কাম কৰিব পাৰে যদি আপোনাৰ ফেমিলিৰ লগত গোটেইটো বৃন্দাবন চাব খোজে তো ইয়াতে বহুত ভাল প্লেচ হয় মাইচুৰৰ পৰা যেতিয়া বেংগলোৰ আহিছোঁ ট্ৰেইনত আহিব পাৰে আপোনালোকে ইকনমিকেল হ'বৰ কাৰণে ট্ৰেইনৰ যোনবিলাক টিকেট হয় 72 rupees হয় বা 68 rupees হয় আৰু বহুত কমফৰ্টেবল হয় কাৰণ 2 ঘণ্টা বা 2.5 ঘণ্টাৰ জাৰ্নি সো আহোতে সময়ত আপোনালোকে ট্ৰেইনত মস্তিও কৰিব আহিব পাৰে আপোনালোকৰ ফেমিলিৰ লগত সো টোটেল কষ্ট হৈ যাব 68 আৰু এইফালে 42 ইমান বেছি খৰচ নহয় আৰু যদি বিচাৰে আপোনালোকে যে নাই মই খোৱা বস্তু মেট বা মোৰ ফেমিলি আহিব তো ইয়াত ভলীবল ক্ৰিকেট খেলিব পাৰে আপোনালোকে আৰু যোনবিলাক প্ৰকল্প আঁচনি আছে সেইটো খেতিটো ইউজ কৰা হয় আৰু মানুহেও ইকো ফ্ৰেণ্ডলিৰ কাৰণে ইউজ কৰে সেইকাৰণে মাইচুৰ বা বেংগলোৰত মানুহে এনভাইৰনমেণ্টৰ ওপৰত বহুত গুৰুত্ব দিয়ে আৰু সেইকাৰণে ইয়াত ইমান বেছি গৰম বা ঠাণ্ডা নহয় এইটো চাওক ইয়াতটো কিমান ধুনীয়া এইটো ব্ৰিজ পাৰ হৈ আপুনি যাব পাৰে সেইফালে আৰু যোনটো সেইটো পাৰে যাম আমি তেতিয়া সাউথ যোনটো গাৰ্ডেন আছে সেইটো আমি দেখা পাম কিন্তু একচুয়ালি আমাৰ তাত আজি আমি টাইম লৈ আহা নাই আমি মাইসুৰ পাস 2 দিনৰ কাৰণে আহিছো সো 2 দিনত গুটেইটো কমপ্লিট কৰা অলপ অসম্ভৱ হৈ যায় সো সেই কাৰণে আমি আপোনালোকক অলপ সোনকালে যিমানখিনি ভিউ দেখাব পাৰো সিমানখিনি ভিউ দেখাব ট্ৰাই কৰি আছো
চাই থাকক বাৰু ইয়াত ছানছেট হৈ আছে বহুত ধুনীয়া ভিউ আৰু ইয়াত চাওক অসম চকলেট পোৱা যায় এইবিলাক মাত্ৰ 100 ৰুপিজ আমাৰ ইয়াত চকলেটৰ দাম বহুত বেছি বেংগলোৰ বা মাইসূৰত চকলেটৰ দাম কম কাৰণ ইয়াতে চকলেটৰ ফ্যাক্টৰীবিলাক আছে সিহঁতে যোনটো বেসিক্যালি ন্যাচাৰাল চকলেট হয় সিহঁতে নিজে বনায় আৰু তাৰ পিছত ইয়াত সেল কৰে মই এটা লম বাৰু আৰু টেষ্ট কৰি আপোনালোকক কম বাৰু কেনে লাগিছে এইটো চক মটন হালিম বুলি কয় আৰু এইটো মটন এৰাবিয়ান ডিশ হয় তো ওয়াচ কৰাৰ কাৰণে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰি দিব